এনেকুৱা মুহূৰ্ত আহে যেতিয়া মাত্ৰ এক নীৰৱতাই সমগ্ৰ দেশ কঁপাই তোলে। যেতিয়া এজন শিল্পীৰ কণ্ঠ স্তব্ধ হৈ যায়, কিন্তু তাৰ প্ৰতিধ্বনি গুজৰি থাকে সংগীতত নহয়, প্ৰশ্নত। অসমে কেৱল এজন গায়কক হেৰুওৱা নাই, লাহে লাহে যেন হেৰুৱাই পেলাইছে বিশ্বাসৰ ভাৱনা। সেইসকলৰ ওপৰত বিশ্বাস হেৰুৱাইছে যিসকলে এদিন সত্যৰ প্ৰতিশ্ৰুতি দিছিল। জুবিন গাৰ্গ হৈছে এক সত্তা। তেওঁ আছিল বিদ্ৰোহ আৰু আশাৰ কণ্ঠস্বৰ। কিন্তু যেতিয়া আশা নিজেই উত্তৰ অবিহনে ম্লান হৈ পৰে, তেতিয়া মানুহে ভাবিবলৈ আৰম্ভ কৰে যে সত্য এতিয়াও জীয়াই আছেনে, নে এই সোনকালে শেষ হৈ যোৱা কোনোবা গীতলৈ পৰিণত হৈছে। নিস্তব্ধতাৰ পিছতো মানুহ ৰৈ থাকিল উত্তৰৰ অপেক্ষাত। দিনবোৰ সপ্তাহলৈ, সপ্তাহবোৰ মাহলৈ পৰিণত হ'ল, কিন্তু উত্তৰ কেতিয়াও নাহিল। কৈ থকা কথাবোৰ আৰু লুকাই থকা কথাৰ মাজৰ ব্যৱধানত বিশ্বাস যেন লাহে লাহে নোহোৱা হ'ব ধৰিছে। এতিয়া এয়া কেৱল এজন ব্যক্তিৰ কথা হৈ থকা নাই, ই হৈ পৰিছে আমাৰ চকুৰ আগত দেখা দিয়া দৈনন্দিন এখন নাটক। ইয়াৰ পৰিণতিত জনসাধাৰণে আশা হেৰুৱাই পেলাইছে যে ন্যায় কেতিয়াবা তেওঁলোকৰ ওচৰলৈ আহিব। আমি স্বচ্ছতাৰ প্ৰতিশ্ৰুতি শুনিবলৈ পাওঁ, কিন্তু কেৱল মৌনতা দেখা পাওঁ। শক্তিশালীসকলৰ স্বৰ সদায় সত্যতকৈ কিয় উচ্চ হয়? ৰাজনীতিৰ কাম হৈছে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰা, তেওঁলোকৰ যন্ত্ৰণা অজ্ঞান কৰা নহয়। কিন্তু আজি এনে লাগিছে যেন আমাৰ আৱেগবোৰ ব্যৱহাৰ কৰা হৈছে, কোনেও যেন বুজিবলৈ চেষ্টা কৰা নাই। আজি প্ৰতিটো শিহৰণকাৰী ঘটনা হৈ পৰিছে ভাষণ, প্ৰতিটো মৌনতা হৈ পৰিছে কৌশল, আৰু সত্যৰ বাবে কান্দি থকাসকলক কোৱা হয় আগবাঢ়ি যোৱা মৌন। ন্যায় পলম হোৱাটোৱেই হৈছে ন্যায় অস্বীকাৰ কৰা। আমি গোটেই জীৱন এই বাক্যশাৰী শুনি আহিছোঁ। কিন্তু কি হ'ব যেতিয়া ন্যায় আৰম্ভই নহয়? বন্ধ দুৱাৰৰ আঁৰত যেতিয়া কেছবোৰ নীৰৱে ম্লান হৈ পৰে, যেতিয়া সত্য সুবিধাৰ বিষয় হৈ পৰে, মানুহে অপেক্ষা কৰা বন্ধ কৰে, হতাশাত ভাগি পৰে, অন্যথা জাগি উঠে। আজি সমগ্ৰ অসমে কোনো প্ৰতিশোধৰ দাবী কৰা নাই, কৰিছে সততাৰ দাবী। সকলোৱে বিচাৰিছে স্পষ্টতা, জবাবদিহিতা আৰু সন্মান। কাৰণ সকলোৱে জানে যিখন সমাজে নিজৰ শিল্পীক সুৰক্ষা দিব নোৱাৰে, সেইখন সমাজে কেতিয়াও তেওঁৰ সত্তা ধৰি ৰাখিব নোৱাৰে। যেতিয়া প্ৰতিষ্ঠানবোৰ নিমাত হৈ পৰে, তেতিয়া জনসাধাৰণে ফুচফুচাবলৈ আৰম্ভ কৰে। যেতিয়া সত্য লুকাই থাকে, বিশ্বাসৰ মৃত্যু হয়। আৰু যেতিয়া বিশ্বাসৰ মৃত্যু হয়, কোনো বিধান, কোনো নেতা বা কোনো ন্যায় ব্যৱস্থাই সেই আঘাত ভাল কৰিব নোৱাৰে। যদিও আমি আজি অপেক্ষা কৰি কৰি ভাগৰি পৰিছোঁ, কিন্তু ভিতৰৰ গভীৰতাত ক'ৰবাত যেন আমি এতিয়াও বিশ্বাস কৰোঁ সেই ন্যায় ব্যৱস্থাক, যি জনসাধাৰণৰ কথা শুনে, যি সততাক প্ৰাধান্য দিয়ে, যি কণ্ঠক প্ৰশ্ৰয় দিয়ে। কাৰণ ন্যায় ব্যৱস্থা কোনো আদালতৰ কক্ষৰ পৰা আৰম্ভ হোৱা নাই, ই আৰম্ভ হৈছে মানুহৰ হৃদয়ৰ পৰা। আৰু যেতিয়া মানুহে নতুন সপোন লৈ একেলগে থিয় হয়, তেতিয়া মৌনতা গীতলৈ পৰিণত হয়।